নমস্কাৰ বন্ধুসকল। বৰ্তমান বাজি আছে প্ৰায় 2:40 ৰাতিপুৱাৰ। গতিকে আপোনালোকে যদি লাষ্ট 2-3টা ভিডিঅ' চাইছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখি আছে যে ৰাতি সদায় 2-3টা বা 1-1টা মিনিমাম 2-3টাটো ডেইলি প্ৰায় বাজে প্ৰায়। গতিকে মই এনেকুৱা নকওঁ যে প্ৰত্যেকখন থানাতেই বা প্ৰত্যেকটা বিভাগতেই এনেকুৱা, কিন্তু আপোনালোকে জাগাই বা আপোনালোকে থানাই বা আপোনালোকৰ যোনটো আচলতে আপুনি যোনখন থানাত থাকে সেই থানাখনৰ আপোনাৰ কি ডিউটি হ'ব সেই এৰিয়াটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰে। যদি এৰিয়াটো বহুত বেছি VIP থকা এৰিয়া হয়, তাৰপাছত বহুত বেছি কেছ থকা এৰিয়া হয় বা বহুত বেছি চিটি এৰিয়া হয়, তেতিয়াহ'লে সেই এৰিয়াটোৰ ৰিকুৱাৰমেণ্ট হিচাপেহে আপোনাৰ ডিউটিটো হয়। যদি আপোনাৰ এখন একদম পিছপৰা জেগাত বা আপোনাৰ পিছপৰা বুলি ক'লেও ভুল হ'ব, বা ভিতৰুৱা জেগাত য'ত লাইন বা কাৰেণ্টৰ ব্যৱস্থা বহুত বেছি কম, গধূলি হ'লেই লাইন যায়, বা য'ত মানুহখিনিয়ে গধূলি হ'লে দিন হাজিৰা কৰি খায় বা মানুহখিনিয়ে আপোনাৰ দিনত কষ্ট কৰে, ৰাতি 7টা বাজিলে ভাত পানী খায় বা 8টা বজাত শুই যায়, গোটেই এৰিয়াটো ঠাণ্ডা হৈ যায়। গতিকে তেনেকুৱা জেগাত ডিউটিৰ আৱাৰ্ছবিলাক বেলেগ বা ডিউটিৰ ৰিকুৱাৰমেণ্ট বেলেগ। আৰু য'ত আপোনাৰ চিটি এৰিয়াত আছে, ছাপ'জ এতিয়া মানুহবিলাকে অলপ অফিচৰ পৰা আহি 9টা-10টাত সেই ফুৰিবলৈ বাহিৰত ওলায়, গতিকে সেনেকুৱা এৰিয়াত আকৌ ডিউটি ৰিকুৱাৰমেণ্টছ বেলেগ। গতিকে আপোনালোকে বা পুলিচৰ ডিউটিটো বা যিকোনো ডিউটিয়েই, বা আমাৰ বিশেষকৈ আমাৰ পুলিচৰ ডিউটিটো আমাৰ যিটো এৰিয়াত আপোনাৰ পষ্টিং বা যোনটো আপোনাৰ এৰিয়া অফ পষ্টিং, সেই এৰিয়াটো কেনেকুৱা ধৰণৰ, চিটি এৰিয়া, বিজনেছ এৰিয়া বা গাঁও এৰিয়া বা একদম পিছপৰা জেগা বা একদম ভিতৰুৱা জেগা, পাহাৰীয়া এৰিয়া, গতিকে বিভিন্ন ধৰণে আপোনাৰ এৰিয়াটোৰ ওপৰত আপোনাৰ ডিউটি আৱাৰ্ছটো, তাৰপাছত আপোনাৰ মানে যোনখিনি ডিউটিৰ শ্বেডিউল থাকে, ডিউটিৰ ৰিকুৱাৰমেণ্ট থাকে, কেনেধৰণে ডিউটি হ'ব, গতিকে গোটেইখিনি বস্তু ডিপেণ্ড কৰে আপোনাৰ এৰিয়াটোৰ ওপৰত। গতিকে আপোনাক পৰিৱেশটো দেখাইছোঁ। আজি বৰ্তমান এই 2-2:30 বজাত এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে বৰ্তমান। পৰিৱেশ মানে বাকী বিশেষ কোনো নাই। নাইট ইমাৰ্জেঞ্চি অফিচাৰ মই আছোঁ আজি। তাৰপাছত আপোনাৰ থানাত যিখিনি এচেঞ্চিয়েল পাৰ্টি থাকে সেই পাৰ্টিখিনি আছে। গতিকে জাষ্ট এনে এটা ইনফৰ্মেটিভ ভিডিঅ' দি বুলি পিনে আপোনালোকক ভিডিঅ' এটা বনালোঁ। গতিকে আপোনালোকে মোৰ বোধেৰে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰি আছে। চাকৰি পোৱাখিনিতো পালেই, পোৱাখিনি আকৌ নতুন পষ্ট আহি আছে, ভাল ধৰণে পঢ়ক। আপোনালোকে যিয়েই পষ্ট নাপাওক বা যিয়েই মানে পষ্টত আপোনালোকে পষ্টিং নাপাওক, গতিকে মোৰ বোধেৰে আপোনালোক সকলোৱে ভাল কামেই কৰিব। গতিকে ধন্যবাদ। আশা কৰোঁ আপোনালোক সকলোৰেই অতি সোনকালে আপোনালোকে মনে বিচৰা কামখিনি যাতে পায়।